মই এটা কথা ভাবি পোৱা নাই আজি স্কুলত ছাৰে ক'লে 5 কেঁচুৱাই আৰু টিউশ্যনত বাইদেৱে ক'লে 4-2 ছয়। এতিয়া মই ভাবি পোৱা নাই টিউশ্যনত বাইদেউৰ কথাই বিশ্বাস কৰোঁ নে স্কুলত ছাৰৰ কথা বিশ্বাস কৰোঁ। ছাৰৰ কথা বিশ্বাস কৰোঁ। ছাৰে সেই স্কুলত পৰীক্ষা বহি চাব নম্বৰ দিব ছাৰৰ কথা মানে 5 কেঁচুৱাই। আজি থপক কিমান দেৰিকে অহা নাই দা থপকটো আহিবলগীয়া আছিলে আজি মই খেলিব নাজানো আজি থপক আহিলেও খেলিব নাজানো আজি মই খেলিব নাজানো আজি মই কি ক'ম আজি মই চিনেমা চাম আজি মই খেলিব নাজানো আজি খেলিব নাজানো থপু খেলিব যাওঁ নাই আজি মই খেলিব নাযাওঁ তই খেলিব যা দেই মই আজি নাযাওঁ আজি মোৰ খেলিব মন যোৱা নাই তই যা দেই যা যদি মই যাওঁগে আৰু দেই থেপা কি কৈছ মই গাড়ী চলাইছো চলা আকৌ আমি নচলাওঁ আমাৰ নিজৰ ডাঙৰ গাড়ী আছে মই আজিৰ পৰা গপু নামাতো অকলে অকলে খেলি আছো কিন্তু মাতিবা আহিছিলে মই নকলে কেলে যাম যাবলৈ মনো নাই গাড়ী চলা আকৌ মতলব নাই হ'ব স্কুল বন্ধ ক'ত থাকি থাকি আমনিয়ে লাগিব কি যে কওঁ স্কুল বন্ধ। নমস্কাৰ বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। এনেই ধেমালিতে ভিডিঅ'টো বনাই দিলোঁ আৰু এনেই একো হেৰি নোহোৱাকৈ বনাই দিলোঁ ভিডিঅ'টো। তেনেকুৱা ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আপোনালোকে সোনকালে পায়।